হেল্ল', কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। ভিডিঅ' কৰিবই পৰা নাইকিয়া। এই ভিডিঅ'টো মই এতিয়া বাগানলৈ গৈ থাকোঁতেই আৰম্ভ কৰিছোঁ, কাৰণ মই ল'ৰা ছোৱালীক স্কুলৰ পৰা থৈ আহিলোঁ। আহি ইহঁতক ভাবিলোঁ চাহ দি লওঁ। চাহ দি পথাৰৰ পৰা আহিলোঁ। ইমান ৰ'দ, এই চাওকচোন ইমান ৰ'দ দিছে, ইমান গৰম পৰিছে নহয়। আপোনালোকৰ ফালে কেনেকুৱা গৰম বাৰু? এই টকৌপাতৰ ঘৰটো দেখিছে নহয়, এই ঘৰটো সিহঁতে নিজেই বনাই লৈছে। মাক বাপেকে পাত ছিঙি থাকোঁতে ল'ৰা ছোৱালীকেইটা ইয়াতে বহি খেলি থাকে। সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতে বহি ইয়াতেই খেলা ধূলা কৰি থাকে। সিহঁতক চাহ দি আহি মই চাউল অলপ চফা কৰি থৈছোঁ। চফা কৰি থোৱা চাউল শেষ হ'ল। চফা কৰি নথ'লে চাউলবোৰ বৰ লেতেৰা থাকে। এইয়া বনাই আছোঁ মই কলপচলা ভাজি। কলপচলা ভাজি কোনে কোনে খাই ভাল পায় বাৰু? ধুন আহি পালেহি। ধুনৰ হেনো ভোক লাগিছে, তাই উলিয়াইছে থালি। ভাত খাই মেলি মই গ'লোঁ বজাৰলৈ। ঘৰত শাক পাচলি শেষ হ'ল। এয়া মই এতিয়া বজাৰ কৰি আছোঁ। বজাৰ কৰি মেলি ঘৰ গধূলি সময়ত পালোঁহি। মই বজাৰৰ পৰা আহি পালোঁহি। এয়া মোৰ আজি বজাৰেই আছিল, ইমানখিনিয়ে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।